हेलो हाय नमस्कार সকলকে মোৰ অন্য এটা ভিডিঅলৈ আপোনাক সকলকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅটোত মই ডিসকাস কৰিবলৈ আহিছো যে এজন নিউ ইউজি ষ্টুডেন্টে বা যিসকলে এমবিবিএছ হম বুলি বা এমবিবিএছ ষ্টুডেন্ট মানে এমবিবিএছ সিট লম বুলি তেওঁলোকে অহৰহ কষ্ট কৰি আহিছে বছৰ বছৰ ধৰি 11 12 ৰ পৰা তেওঁলোকৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেন্ট বা ইনফৰমেটিভ ভিডিঅ কাৰণ তেওঁলোকে এইখিনি বস্তু জানিলে আৰু এই এনে ধৰণৰ ভিডিঅবিলাক চালে তেওঁলোকৰ যিটো গোল বা লক্ষ্য বা এইম হেতু এপ্ৰোচ কৰিবলৈ তেওঁলোকৰ কাৰণে ইজি হ'ব আৰু সেই চিন্তাৰে আমি আগবাঢ়িছো আপোনালোকৰ মাজলৈ নতুন এটা বেলেগতকৈ বেলেগ অলপ ভিডিঅ' এটা লৈ আহিছো কাৰণ আজিৰ ভিডিঅ'টোত মই থাম্বনেল চাই গম পাইছে চাগে এই ভিডিঅ'টোত মই কি ডিসকাস কৰিবলৈ আহিছো বা আমি কি ডিসকাস কৰিবলৈ আহিছো আমি যেহেতু নিট ক্ৰেক কৰি পেলাই আজি এমবিবিএছ তেওঁলোকে এটা স্থানত আছে এমবিবিএছ ষ্টুডেন্ট বা মই আমাৰ কিছুমান এক্সপিৰিয়েন্সৰ দ্বাৰা আপোনালোকক কিছুমান কথা কম যে আপোনালোকে সেই কি বুক ফলো কৰিব লাগে বা কি বুক ফলো কৰিলে আপোনালোকৰ কাৰণে নিট ক্ৰেক কৰাটো বাবে ইজি হ'ব বা সহজ হয় সেই বিষয়ে মই ভিডিঅ'টো ডিসকাস কৰিম তো ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছো যদি আপোনালোকে নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা ডিটেইলছত গম পাবলৈ সক্ষম হ'ব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে এতিয়া বুকস বা স্টাডি মেটেৰিয়েল বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ আপোনালোকে যেহেতু এটা কম্পিটিটিভ এক্সাম নেশ্যনেল লেভেল কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকৰ যিটো স্টাডি মেটেৰিয়েল সেইটোত ফ'কাছ কৰাটো বহুত বেছি পৰিমাণে ইম্পৰ্টেন্ট তো মই যেহেতু আপোনালোকৰ এনসাৰবিলাক আপোনালোকৰ আগত আমি কুৱেশ্যন এনসাৰৰ দ্বাৰা জৰিয়তে দিম তো মোৰ প্ৰথম কুৱেশ্যন বা প্ৰশ্নটো হৈছে যে তুমি এয়া আছে জুলবৰক সেকেন্ড ইয়াৰ এমবিবিএছ ষ্টুডেন্ট আৰু এয়া আছে আমাৰ তফাজুল হক সেকেন্ড ইয়াৰ এমবিবিএছ ষ্টুডেন্ট আৰু আপোনালোকৰ কুৱেশ্যনটো হ'ব যে যেতিয়া আপোনালোকে নিট ইউজিৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল তেতিয়া আপোনালোকে যিহেতু আমাৰ তিনিটা সাবজেক্টৰ পৰীক্ষা হয় বায়'লজি কেমিষ্ট্ৰি ফিজিক্স সকলোৱে জানে এতিয়া মই প্ৰথম প্ৰশ্নটো হ'ব যে বায়'লজিৰ কাৰণে আপোনালোকে কেনেকৈ এপ্ৰোচ কৰিছিল বা বায়'লজিত আপোনালোকে কেনেকৈ মানে ষ্টাডি আৰম্ভ কৰিছিল বা কেনেকৈ আপোনালোকৰ এপ্ৰোচটো কেনেকুৱা আছিল বায়'লজিত বা কেনেকুৱা ধৰণৰ বুক বা ষ্টাডি মেটেৰিয়েল আপোনালোকে ফ'ল' কৰিছিল অলপ ক'ব তো বায়োলজিৰ কাৰণে আমি সবেই জানো যে মেইন অস্ত্ৰ হ'ল এনচিআৰটি খন পইণ্ট টু পইণ্ট লাইন টু লাইন ডট টু ডট গোটেই মনত থাকিব লাগিব আৰু এনেকুৱা নহয় যে বায়োলজি আছে লিখা আছে পঢ়ি থাকোঁ চাই থাকোঁ ডায়েগ্ৰাম এনেকুৱা নহয় অকল পঢ়িলেই নহ'ব আমি কুৱেশ্যন কৰিব লাগিব তো কুৱেশ্যন কৰাৰ কাৰণে মই ইউজ কৰিছিলোঁ ফিংগাৰ টিপছখন আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ বায়োলজিত বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ বায়োলজিত যিখিনি ডাটা আছে সেইখিনি লিমিটেড কুৱেশ্যন তাৰে পৰা আহে চব বছৰে ঘূৰাই পকা সেই একেই টপিক একে আইডিয়া একে লাইনৰ পৰা বহুতটা কুৱেশ্যন কেতিয়াবা ফৰ্ম হয় তো কুৱেশ্যনটো আইডিয়া ল'বৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চল্ভ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এটা কথা ক'ম যে যেতিয়া আপোনালোকে এটা কুৱেশ্যন আছে মোৰ মানে মই আগতে মোক সুধিছে বহুতে যে কিছুমান এনেকুৱা কোচিং চেণ্টাৰ থাকে য'ত মানে তেওঁলোকে অলপ হাই লেভেল বায়'লজি পঢ়াই দিয়ে বা তেওঁলোকৰ যিবিলাক মডিউল থাকে বায়'লজিৰ কিছুমান মডিউল থাকে তেওঁলোকৰ নিজা কোচিং চেণ্টাৰৰ পৰা যেনেকৈ এলেনত থাকে বা পটেনচিয়েলত থাকে কিছুমান বহুতত থাকে সেই মডিউলবিলাক মানে কৰাটো মানে উপযোগী নে বা লাগে নে দৰকাৰ নে বা নকৰিলেও হৈ যায় নেকি বা কিছুমান তোমালোকৰ এক্সপিৰিয়েঞ্চ আছে যদি অলপ ক'বা কিছুমান মডিউলত আমি নিজে দেখা হিচাপত বহুত বেছি হাই লেভেলত ইনফৰমেশ্যন থাকে যোনটো নিট ইউজিৰ নিচিনা এটা এক্সামৰ কাৰণে ইমান বেছি হেল্পফুল নহয় তো এনচিআৰটিত যিখিনি আছে সেইখিনি মোৰ দেন ইনাফ টিচাৰে যদি কিছুমান ইম্পৰ্টেণ্ট বুলি কয় এটা দুটা পইণ্ট সেইখিনি কিতাপৰ ছাইডত লিখি থোৱাটো বেলেগ কিন্তু আমি এনচিআৰটিৰ বহুত ওপৰত যাই ষ্টাডি কৰাটো একদম ইউজফুল নহয় কাৰণ আমি যিটো এক্সপিৰিয়েঞ্চ পাইছোঁ বা আমিও প্ৰিভিয়াছ ইয়াৰ বহুত 10 বছৰ কুৱেশ্যন কৰি পেলাই নিট ক্ৰেক কৰিছিলোঁ তো যিমান চাইছিলোঁ বেছিভাগ কুৱেশ্যন আছিল আমাৰ এনচিআৰটি বেছ বা এনচিআৰটিৰ কিছুমান সৰু লাইনৰ পৰা আপোনালোক কুৱেশ্যনবিলাক উঠাই দিয়ে তো যিমান পাৰে সিমান বাৰ ৰিপিটেড ৰিভিজন কৰক লাগিব বায়'লজি ইজি হয় মনত আছে মোৰ যেতিয়া আপোনালোকে কুৱেশ্যন কৰিব যাব আপোনালোকৰ এনেকুৱা ডাউট হ'ব কাৰণ 4টা অপশ্যন থাকে এটা কুৱেশ্যনৰ আণ্ডাৰত আপোনালোকৰ কেতিয়াবা এনেকুৱা লাগিব যে 4টা অপশ্যনে শুদ্ধ নেকি যদি আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ নাপাব যদি একদম কনচাইজ কৰি আপোনালোকে বস্তুবিলাক যদি একদম ক্লিয়াৰ কৰি যদি এক্সট্ৰা কৰা নাই বা যদি পঢ়ি পেলাই মনত ৰখা নাই বহুত চান্স থাকে যে সেই কুৱেশ্যনটো আপোনালোকে ভুল কৰি মাৰ্ক কৰি অহাটো তো সেইকাৰণে কুৱেশ্যন প্ৰেক্টিছ কৰাটো বহুত বেছি পৰিমাণে ইম্পৰ্টেণ্ট তো এওঁৰ মতে এওঁ কৰিছিল যে এনচিআৰটি লগতে ফিংগাৰ টিপছখন বুক পাই আপোনালোকে চাব এতিয়া তফাজুলক মই চেম কুৱেশ্যন কৰিছোঁ যে তেওঁ বায়'লজিটো কেনেকৈ এপ্ৰ'চ কৰিছিল
বায়োলজি প্ৰথমে হ'ল এটা থিয়ৰিটিকেল ছাবজেক্ট হয় এইটো হয় তাত নিউমেৰিকেল নাথাকে গতিকে এইটো গোটেই লাইন বাই লাইন পঢ়িবই লাগিব গতিকে মই ভাবোঁ যে বায়োলজি অনলি NCERT পঢ়িলেই নিটৰ কাৰণে হৈ যায় কিন্তু ইমানখিনি থিয়ৰিটিকেল ফেক্টছ বা কনচেপ্ট মনত ৰখাটো সহজ নহয় সেইবাবে ইয়াৰ বাবে ৰেফাৰেঞ্চ বুক পঢ়াটো জৰুৰী আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ ভিডিঅ'ছ এইবিলাকে বহুত সহায় কৰে আৰু যিবিলাক পইণ্টছ মানে এক্সট্ৰা থাকে বা নিজৰ তাতে সেইবিলাক NCERT ছাইডতে লিখি থ'ব পাৰি বা ষ্টিকি নোটছ ফ'ল' কৰিব পাৰি তেনেকৈ বায়োলজিখন পঢ়িছিলোঁ মেইনলি NCERT পঢ়িছিলে এনাফ লগতে কুৱেশ্যনবিলাক কৰিব পাৰিছিল কুৱেশ্যনবিলাক প্ৰিভিয়াছ অনলাইনতো কৰিছিলোঁ অনলাইন কৰিছিলা চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক কৰি গৈছিলা টপিক ৱাইজ কৰিছিলোঁ কৰিছিলা কুৱেশ্যনবিলাক আৰু কিছুমান এনেকুৱা আছিল যে কিতাপত বুকছত ডাইৰেক্ট দিয়া নাই দুই এটা কুৱেশ্যন সেইবিলাক লিখিও লৈছিলোঁ পিছত ৰিভিজনৰ কাৰণে মনত পৰি যায় আৰু ফিংগাৰ টিপছ ফ'ল' কৰিছিলা ফিংগাৰ টিপছ লগতে তুমি অনলাইন তফাজলে ফ'ল' কৰিছিল আমাৰ কিছুমান এপ আমি আগৰ ভিডিঅ'ত যদি চোৱা নাই আপোনালোকে চাব আমি টেষ্ট চিৰিজৰ বিষয়ে আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ যদি চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো দি দিম চাই ল'ব তাতে বহুত ডিটেইলছত ডিছকাছ কৰিছোঁ আমি টেষ্টৰ বিষয়ে নিটৰ এবাৰ টেষ্ট আৰু তাত আমি কৈছিলোঁ যে কিছুমান প্লে ষ্ট'ৰত কিছুমান এপ পায় এপৰ জৰিয়তে আপোনালোকে কি বিভিন্ন ধৰণৰ চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মডিউলছো আছে কৰিব পাৰে মডিউলছৰ পৰাও চাইছিলোঁ প্ৰিভিয়াছ মডিউলবিলাক কৰিছিলা আৰু চেপ্টাৰ ৱাইজ অনলাইন টেষ্ট চিৰিজ দিছিলা আৰু চেপ্টাৰ ৱাইজ এয়া হৈছে বায়'লজিৰ বিষয়ে আপোনালোকক কিছুমান কথা ক'লোঁ আমাৰ এক্সপিৰিয়েঞ্চৰ জৰিয়তে আৰু ময়ো নিজৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা কওঁ যে ময়ো একদম মেক্সিমাম এফৰ্ট দিছিলোঁ আমাৰ যিটো NCERT বায়'লজি 11-12 আৰু আপোনালোকে গম পায় 11 NCERT পৰা বেছিকৈ মাৰ্ক আহে বায়'লজিৰ তো 11 NCERT আৰু 12 দুয়োখনেই পঢ়িব লাগে কিন্তু মাৰ্কটো অলপ প্ৰিফাৰেঞ্চটো 11ত বেছিকৈ থাকে আৰু সেইকেইখন পঢ়িছিলোঁ মই লগতে ডেইলি যিটো ক্লাছ হৈছিল তাৰ টপিকটো ডেইলি মানে পঢ়িছিলোঁ আৰু লগতে তাৰ উপৰিও আমি কি কৰিছিলোঁ ফিংগাৰ টিপছখন আছিল বায়'লজি ফিংগাৰ টিপছ সেইখন কৰিছিলোঁ আৰু পিছৰ ফালে যেতিয়া এক্সামৰ আগে মই বেছিভাগ মানে অনলাইন বা যিবিলাক প্লে ষ্ট'ৰ হওক বা গুগলত যদি আমি টপিকটো মাৰি দিয়ে বহুত কুৱেশ্যন MCQ আহি যায় সেইবিলাক কুৱেশ্যন কৰিছিলোঁ কাৰণ কুৱেশ্যনে আপোনাক পাৰফেক্ট কৰিব তো ইয়াৰ পিছত মই কুৱেশ্যনটো আহিব যে এতিয়া বায়'লজি হৈ গ'ল এতিয়া কেমেষ্ট্ৰিৰ কাৰণে তোমালোকে কেনেকৈ এপ্ৰ'চ কৰিছিলা যে কেমেষ্ট্ৰিটো তোমালোকে কি বুক ফ'ল' কৰিছিলা বা কুৱেশ্যনবিলাক কেনেকুৱা আছিল তোমালোকৰ কাৰণ যিহেতু কেমেষ্ট্ৰিত নিউমেৰিকেলো থাকে কিছুমান বা থিয়ৰিটিকেলো বহুত থাকে কেনেকৈ আছে এপ্ৰ'চটো কেনেকুৱা আছিল কেমেষ্ট্ৰিত এতিয়া কেমিষ্ট্ৰিত আমি কেমিষ্ট্ৰি 11-12 আমি তিনিটা ভাগত ভগাই দিব পাৰোঁ ফিজিকেল কেমিষ্ট্ৰি ইনঅৰ্গেনিক কেমিষ্ট্ৰি অৰ্গেনিক কেমিষ্ট্ৰি এতিয়া NCERT খন মেইনলি ইম্পৰ্টেণ্ট হ'ল ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ এভৰি লাইন ইজ ইম্পৰ্টেণ্ট যিকোনো লাইনৰ পৰা কুৱেশ্যন আহি যাব পাৰে আৰু তাতে ইমানেই ইনফৰমেশ্যন থাকে যে আমি বেলেগ বুক চোৱাৰ একো দৰকাৰ নাথাকে NCERTৰ যিখিনি ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ ইনফৰমেশ্যন থাকে সেইখিনি মোৰ দেন ইনাফ ফৰ দ্য এক্সাম এতিয়া অৰ্গেনিকৰ যিখিনি কনচেপ্ট থাকে কনচেপ্ট বিল্ডিংটো NCERTৰ পৰা বেছিকটোতো হয় কিন্তু যোনটো লেভেললৈকে যাব লাগে সেইটো NCERTৰ কম বেছি পৰিমাণে হ'লেও আমি সেইটো লেভেললৈকে যাই নাপাওঁ তো আমি বেলেগ ৰেফাৰেঞ্চ বুকৰ হেল্প ল'ব লাগে চেম ফিজিকেল কেমিষ্ট্ৰিৰ নিচিনা ফিজিকেল কেমিষ্ট্ৰিৰ যোনটো বেছিক কনচেপ্ট বিল্ডিং হয় সেইটো NCERTৰ পৰাই হয় কিন্তু যোনটো লেভেলত কুৱেশ্যন চলভিং আমি কৰিব পৰা হ'ব লাগে সেইটো আমি ৰেফাৰেঞ্চ বুকৰ হেল্প লোৱাৰ পিছতহে আমি সেই লেভেলটোত গৈ পাওঁ এতিয়া মই ৰেফাৰেঞ্চ বুক ইউজ কৰিছিলোঁ প্ৰডিউচ কেমিষ্ট্ৰি বুলি ভাল আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰিছিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিছিলা আৰু কিবা কিছুমান বুক কৰিছিলা নেকি যে য'ত মানে অনলি কুৱেশ্যন পায় বা কুৱেশ্যন কৰিব পৰা বুক চেপ্টাৰ ৱাইজ কিছুমান বুক আছিল নেকি এনেকুৱা কুৱেশ্যন বুক টাইপ আমাৰ কলেজৰ পৰা আমাক প্ৰভাইড কৰি দিছিল মডিউল টাইপ হয় এইটো চলভ কৰিছিল এইটো কোচিঙতো দিয়ে মানে চেপ্টাৰ ৱাইজ আমাকো দিছিলে কোচিঙৰ পৰা দিছিলে মানে টপিক বা চেপ্টাৰ ৱাইজ কিছুমান মডিউল দিছিলে তাত বহুত বেছি পৰিমাণে 200-300 কুৱেশ্যন আছিলে সেই কুৱেশ্যনবিলাক আমিও কৰিছিলোঁ সেইবিলাক কৰিব আৰু এতিয়া মই আমাৰ ইয়াক সুধিম যে এও কেনেকৈ এপ্ৰ'চ কৰিছিল কেমেষ্ট্ৰিটো মই ভাবোঁ কেমেষ্ট্ৰিৰ কাৰণেও NCERT পঢ়িব পাৰি আৰু প্লাছ ৰেফাৰেঞ্চ বুক মই NCERT ফিংগাৰ টিপছ কৰিছিলোঁ যিটোত বহুত এডিশ্যনেল নাই এক্সট্ৰা নাই তাৰ পৰাই কুৱেশ্যন প্ৰেক্টিছ কৰিছিলোঁ তাৰপিছত গোটেই ফিজিকেল কেমিষ্ট্ৰিত নিউমেৰিকেলছবিলাক বহুত কৰিছিলোঁ তাতে প্ৰেক্টিছ তাৰপিছত ইনঅৰ্গেনিকৰ কাৰণে জোৰে কোৱাৰ দৰে NCERT এনাফ বহুত ইনফৰমেশ্যন তাতেই দিয়া আছে আৰু সেইবিলাক মনত ৰখাটো সহজ নহয় সেইবাবে ইউটিউবত বা
ৰিভাইজড ৰেপিড ৰিভিজন ভিডিঅ' চাইছিল পাই ইউটিউবত পাই আপোনালোকে চাই ল'ব চাইছিলোঁ তো তেনেকৈ মনত ৰাখিছিলোঁ আৰু প্ৰেক্টিচ কৰোঁতে আহি গৈছিল বাকী অৰ্গেনিক কেমেষ্ট্ৰিৰ বাবে ৰিয়েকশ্যনবিলাক নেম তেনেকৈ বহুত কমপ্লেক্স আছিল যিবিলাক NCERT-ত আছে ডাইৰেক্ট পঢ়িলে মানে বুজি পোৱা নাযায় বা মনতো নাথাকিব তেনেকুৱা তাৰে বাবে কুৱেশ্যন প্ৰেক্টিচ প্লাছ ৰিভিজন ভিডিঅ' চাই আৰু কুৱেশ্যনবিলাক ক'ৰ পৰা কৰিছিলা কুৱেশ্যনবিলাক NCERT ফিংগাৰ টিপছ আছিল আৰু মডিউলছ আছিল হয় NCERT ফিংগাৰ টিপছখন ভাল হয় মই অলপ কৰিছিলোঁ NCERT ফিংগাৰ টিপছখন মই প্ৰিফাৰ কৰিছিলোঁ লগতে যি কোচিঙৰ পৰা মডিউল দিছিল সেইখিনি কৰিছিলোঁ আৰু মই কিছুমান কথা এড কৰিম যে যেতিয়া আমি নিট দিছিলোঁ তেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকৰ নিটৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এখন বুকে পায় সেই বুকখনৰ যিবিলাক চেপ্টাৰ ৱাইজ কুৱেশ্যন আছে সেইবিলাক কৰাটো বহুত বেছি পৰিমাণে দৰকাৰী কাৰণ আপোনালোকে আইডিয়াটো পাই যায় তাৰ উপৰিও যিটো JEE মেইনছৰ কথা কৈছোঁ দেই মই JEE মেইনছৰ যিখন আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সেইবিলাক কুৱেশ্যন আপোনালোকে কৰাটো উচিত বুলি মই ভাবোঁ কাৰণ মই কৰিছিলোঁ আৰু দুয়োটা যদি কম্পেয়াৰ কৰে নিট UG আৰু JEE মেইনছ তাৰ লেভেলটো ছেম হয় যদি কেমেষ্ট্ৰি যোনটো লেভেল সেই লেভেলটো ছেম হয় তো আপোনালোকে সেইখিনি প্ৰিফাৰ কৰিব পাৰে লগতে এটা পইণ্ট মই ক'ম যে যদি আপোনালোকে অৰ্গেনিক কেমেষ্ট্ৰি পঢ়ি আছে ৰিয়েকশ্যনবিলাক আপোনালোকৰ পুৰা কনফিউজন যে এইটো ৰিয়েকশ্যন এনেকুৱা আছিল কিছুমান এইটো ৰিয়েকশ্যন এনেকুৱা আছিল কনফিউজন লাগিবই কাৰণ বহুত ৰিয়েকশ্যন আছে বাৰে বাৰে যদি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰে আপোনালোকৰ যিখন পঢ়া টেবুল সেই পঢ়া টেবুলৰ আগত আপোনালোকে চাৰ্ট পেপাৰত লিখি ৰিয়েকশ্যনবিলাক এনেকৈ পঢ়িব পাৰে কাৰণ মই এনেকৈ পঢ়িছিলোঁ আগত চাৰ্ট পেপাৰত ৰিয়েকশ্যনবিলাক লিখি ৰাখিছিলোঁ আৰু বাৰে বাৰে যিহেতু পঢ়া যায় তো সেইবিলাক বাৰে বাৰে চাইছিলোঁ তো মানে মূৰত এইবিলাক সোমাই গৈছিল তেতিয়া সেই সময়ত এতিয়া বাৰু পাহৰিলোঁ বস্তুবিলাক এতিয়া মনত নাই কাৰণ 3-4 বছৰ হৈ গ'ল মোৰ এতিয়া যে কেমেষ্ট্ৰি এপ্ৰ'চটো এনেকুৱা আছিল এতিয়া লাষ্ট একদম আমাৰ নিট দিয়া বা মেডিকেল ষ্টুডেণ্টৰ কাৰণে যিহেতু একদম ভয়ানক ছাবজেক্ট সেইটো হৈছে ফিজিক্স কাৰণ MBBS ষ্টুডেণ্টবিলাকে কেমেষ্ট্ৰি আৰু বায়'লজিত ভালে স্ক'ৰ কৰে কিন্তু তেওঁলোকৰ স্ক'ৰ বা মাৰ্কটো ক'ত কমি যায় ফিজিক্সত কমি যায় যিসকলে ফিজিক্সত ভালকৈ স্ক'ৰ কৰিব নোৱাৰে তেওঁলোকৰ মানে আল্টিমেটলি মাৰ্কটো কমি যায় নিট এক্সামত তো আমি এতিয়া জানিব বিচাৰিম যে ফিজিক্সত কেনেকুৱা এপ্ৰ'চ আছিল তোমালোকৰ ফিজিক্সত কেনেকুৱা এপ্ৰ'চ আছিল ফিজিক্সৰ এটা প্ৰেক্টিকেল বেছড ছাবজেক্ট য'ত নিউমাৰিকেলছ বহুত থাকে তো ফিজিক্সৰ যোনখন NCERT থাকে NCERTখন কৰিলে ইটছ নট ছাফিচিয়েণ্ট ফিজিক্সৰ কাৰণে আমি ৰেফাৰেঞ্চ বুকৰ হেল্প ল'বই লাগিব যোনটো কনচেপ্ট থাকে ফিজিক্সৰ যোনটো মেইন কনচেপ্ট সেইটো NCERTৰ পৰা ল'লেও হয় কিন্তু যিবিলাক নিউমাৰিকেলছ আমি ছল্ভ কৰিব লাগে সেইকেইটা ৰেফাৰেঞ্চ বুক বা নিটৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ বা JEE মেইনছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ সেইবোৰ এপ্লাই কৰিলে সেইটো মানে কৰিব পৰা যায় আৰু ফৰ্মুলা এইসব মনত কৰিবৰ কাৰণে কিছুমান হেণ্ডবুক থাকে হেণ্ডবুকৰ হেল্প ল'ব পাৰি য'ত শ্বৰ্টত ফৰ্মুলাবিলাক থাকে ৰিভিজনৰ কাৰণে হেল্প হয় এইবিলাক ইউজ কৰি মানে কুৱেশ্যন ছল্ভ কৰোঁতে ইজি হয় তুমি কেনেকৈ এপ্ৰ'চ কৰিছিলা ফিজিক্সটো যিহেতু নিউমেৰিকেল বেছড ছাবজেক্ট হয় বহুত নিউমেৰিকেল থাকে ডিৰাইভেশ্যন থাকে ফৰ্মুলা থাকে তো সেইবিলাক মনত ৰখাটোতো সহজ নহ'ব ইমান গতিকে প্ৰেক্টিচ কৰিলে এইবিলাক সহজে মনত হৈ যায় বহুত বেছি প্ৰেক্টিচ কৰিব লাগিব আৰু এইটো NCERT পঢ়িলে ফিজিক্স নহ'ব মই ভাবোঁ আৰু মই ভাবোঁ যে ফিজিক্সৰ NCERT বুজিও নাপাব আৰু বহুতে নপঢ়েও চাগে ৰেফাৰেঞ্চ ল'বই লাগিব আৰু ভিডিঅ' চাব লাগিব প্ৰেক্টিচ কৰিব লাগিব তেনেকৈ কৰিছিলোঁ ফিজিক্স কুৱেশ্যনবিলাক কুৱেশ্যনবিলাক মডিউলৰ পৰা কৰিছিলোঁ অনলাইনত কৰিছিলোঁ তাৰপিছত এনালাইজ কৰিছিলোঁ আৰু নিজৰ ফৰ্মুলাবিলাক নিজৰ বহুত পদ্ধতি থাকে এটা কুৱেশ্যনত যিটো সহজ হয় সেইটো কৰিছিলোঁ এনেকৈ প্ৰেক্টিচ কৰোঁতে আহি গৈছিল আৰু এটা কথা মই এড কৰিম যে যেতিয়া আপোনালোকে কিবা এটা বায়'লজি হওক কেমেষ্ট্ৰি হওক ফিজিক্স হওক যেতিয়া কুৱেশ্যন এটা কৰিব যদি ভুল হৈছে চাপ'জ আপোনালোকে এতিয়া চিৰিয়াছ দিছে বস্তুটো ভুল হৈছে যিখিনি কুৱেশ্যন ভুল হৈছে সেইখিনি কুৱেশ্যন আপোনালোকে এক্সট্ৰাক্ট কৰক যে এইটো মোৰ কিয় ভুল হ'ল আৰু সেইখিনি আপোনালোকে নিজে চাওক য'ত সলিউশ্যন থাকিব সলিউশ্যনখিনি চাওক বুজিবলৈ চেষ্টা কৰক কাৰণ তাতে সেই ছেম ভুলটো আপোনাক নিটত যাই পেলাই কৰিব লগা নহয় তো সেইখিনি আপোনালোকে মোৰ মতে এনালাইজ কৰাটো বহুত বেছি দৰকাৰ তো এওঁলোকে এনেকৈ মানে প্ৰিপেয়াৰ কৰিছিল বা এনেকৈ এপ্ৰ'চ আছিল এওঁলোকৰ আপোনালোকে বায়'লজি কেমেষ্ট্ৰি ফিজিক্স যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছিল সেইবিলাক কৰাটো মই বহুত বেছি দৰকাৰ প্লাছ মডিউলবিলাক কৰক আৰু চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক যেতিয়া চেপ্টাৰ হ'ল বা কোচিঙতে বহুত কুৱেশ্যনবিলাক কৰা সেইবিলাক কুৱেশ্যন আপোনালোকে নিয়মবিলাক শিকক আৰু এটা একদম ইম্পৰ্টেণ্ট পইণ্ট যে যি নিট এক্সাম নিটৰ মানে যদি আপোনালোকে পাৰ্চেণ্টেজ হিচাপে চাই
ফিজিক্সৰ অলপ 40% মান বা কি হয় ফৰ্মুলা বেছ কুৱেশ্যন আহে হয়নে ফৰ্মুলা বেছ কুৱেশ্যন আহে ফৰ্মুলা মানে ফৰ্মুলাটো আপোনাৰ মনত আছে ফৰ্মুলাত আপোনালোকে যদি বস্তুখিনি পুট কৰে ভেলুখিনি পুট কৰে আপোনালোকৰ এনসাৰটো একদম ইজিলি আহি যায় কাৰণ আপোনালোকে কেনেকৈ এপ্ৰ'চ কৰিছে বা কিমান কম সময়ত বস্তুটো আপোনালোকে এনসাৰটো দিব পাৰিছে সেইটো টেষ্ট কৰা হয় যদি আপোনালোকে সেইখিনি বা ভুল নকৰাকৈ এক্সট্ৰা কৰিব বিচাৰিছে তো মোৰ ফালৰ পৰা এটা উপায় থাকিব বা এটা আদেশ থাকিব বা উপদেশ থাকিব সেইটো যে যিবিলাক চেপ্টাৰ চাপোজ এইটো চেপ্টাৰ পঢ়িলে প্ৰজেক্ট এনিমেশ্যন পঢ়িলে তাৰ যিবিলাক ফৰ্মুলা আছে সেই ফৰ্মুলাবিলাক কি কৰিব পাৰে আপোনালোকে এখন চাৰ্ট পেপাৰ হওক বা এটা সৰু কপি বনাই তাত চেপ্টাৰ ৱাইজ ফৰ্মুলা যিখিনি ইম্পৰ্টেণ্ট ফৰ্মুলা সেই ফৰ্মুলাখিনি লিখি বাৰে বাৰে ৰিভিজন কৰিব পাৰে যাতে এক্সামত গৈ আপোনালোকৰ কনফিউজন নাই যে এইটো ফৰ্মুলা ইয়াৰ আছে নে ইয়াৰ আছিল যাতে আপোনালোকে গৈ পেলাই তাত একদম সঠিক ফৰ্মুলাটো লগাই এনসাৰটো উলিয়াব পাৰে অতি কম সময়ৰ ভিতৰত ফিজিক্সৰ বাবে গ্ৰাফছবোৰ ডিফাৰেন্সবোৰ প্লাছ অৰ্ডাৰবোৰ এইবিলাক বহুত জৰুৰী হয় তাৰে কুৱেশ্যনো বহুত আহে কেমেষ্ট্ৰিটো চেম আহে কেমেষ্ট্ৰিটো আহে কেমেষ্ট্ৰিত অৰ্ডাৰ বহুত আহে অৰ্ডাৰ কুৱেশ্যন আৰু যিহেতু কেমেষ্ট্ৰিটো নিউমেৰিকেল পাৰ্ট থাকে আৰু আমাৰ ফিজিক্সটো নিউমেৰিকেল পাৰ্ট থাকে তো প্ৰেক্টিছ কৰাটো বহুত বেছি পৰিমাণে দৰকাৰ কাৰণ আপোনালোকৰ প্ৰেক্টিছটো বহুত বেছি মেথছ যোনটো নিউমেৰিকেল কৰিব পৰা যোনটো ক্ষমতাটো বহুত বেছি ফাষ্ট হ'ব লাগিব কাৰণ বহুত কম সময়ৰ ভিতৰত আপোনালোকে এনসাৰ দিব পাৰিব লাগিব নিটত কাৰণ টাইম মেনেজমেণ্টটো বহুত বেছি পৰিমাণে ইম্পৰ্টেণ্ট হয় তো কিছুমান বস্তু কম্বাইন কৰিব পাৰিব পাৰে ফিজিক্স আৰু কেমেষ্ট্ৰিত চেপ্টাৰ কমন থাকে ইকুইলিব্ৰিয়ামৰ দৰে চেপ্টাৰবিলাক কিছুমান নিউক্লিয়াৰ কেমেষ্ট্ৰিৰ কিছুমান একে থাকে হয় তো এইখিনি আছে আৰু কিবা ক'বা তোমালোকে কিবা ক'ব লগা আছে নেকি তো এইখিনিয়ে থুলমূলকৈ আপোনালোকক যিমান পাৰোঁ সিমান চেষ্টা কৰিলোঁ কেমেষ্ট্ৰি বায়'লজি বা ফিজিক্সৰ কেনেকুৱা ষ্টাডি মেটেৰিয়েল বা কেনেকৈ এপ্ৰ'চ কৰিব লাগে নিটৰ দৰে এক্সাম ক্ৰেক কৰিবলৈ কাৰণ যিহেতু ইয়াত থকা সকলোৰে এক্সপিৰিয়েঞ্চ এটা আছে আৰু এক্সপিৰিয়েঞ্চৰ জৰিয়তে আপোনালোকক ভিডিঅ'টো লৈ আহিছোঁ যদি ভাল পালে প্লিজ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিবিলাক আপোনালোকৰ ফ্ৰেণ্ডছ আছে যিবিলাকে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকক প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপোনালোকে চোৱা নাই পিছত আগৰ ভিডিঅ'বিলাক চাব য'ত আপোনালোকে কিমান ঘণ্টা কোনটো ছাবজেক্টত দিব লাগে বা আমি কেনেকৈ এপ্ৰ'চ কৰিছিলোঁ ছাবজেক্টবিলাক কিমান ঘণ্টা দিছিলোঁ বা অনলাইন কোচিং ভাল নে অফলাইন কোচিং ভাল বা যি আপোনালোকে টেষ্ট চিৰিজ কেনেকুৱা টেষ্ট চিৰিজ দিছিল বা টেষ্ট চিৰিজবিলাক আপোনালোকে কেনেকৈ দিছিলে বা অনলাইন দিছিলে বা অফলাইন দিছিলে সেই সকলোবিলাক ইনফৰমেশ্যন এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাব গৈ আপোনালোকে ভিডিঅ'বিলাক চাব চোৱা নাই আৰু এইখিনি কৈ মই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি পৰিমাণে ধন্যবাদ থেংক ইউ হেভ এ নাইচ ডে থেংক ইউ অল